নম্বৰ কুৱেশ্যনটা হ'ল অসমৰ ৰাজ্যিক ভাষা কি? এনচাৰটা হ'ল অসমীয়া অসমৰ ৰাজ্যিক ভাষা। নম্বৰ কুৱেশ্যনটা হ'ল অসমীয়া ভাষা সাহিত্যিকজনৰ নাম কি? এনচাৰটা হ'ল শ্ৰীমতী শংকৰদেৱ। অসমীয়া ভাষা সাহিত্যিকজনৰ নাম। নম্বৰ কুৱেশ্যনটা হ'ল অসমীয়া নাট্য সাহিত্যিকজনৰ নাম কি? এনচাৰটা হ'ল শ্ৰীমতী শংকৰদেৱ। অসমীয়া নাট্য সাহিত্যিকজনৰ নাম। নম্বৰ কুৱেশ্যনটা হ'ল শ্ৰীমতী শংকৰদেৱ প্ৰথম সাহিত্যিকজনৰ নাম কি? এনচাৰটা হ'ল হৰিশ্চন্দ্ৰ উপাধ্যায়। শ্ৰীমতী শংকৰদেৱৰ প্ৰথম সাহিত্যিকজনৰ নাম। 5 নম্বৰ কুৱেশ্যনটা হ'ল শ্ৰীমতী শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি? এনচাৰটা হ'ল চিত্ৰযাত্ৰা। শ্ৰীমতী শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম। 6 নম্বৰ কুৱেশ্যনটা হ'ল অসমীয়া গদ্য সাহিত্যিকজনৰ নাম কি? এনচাৰটা হ'ল ভট্টদেৱ। অসমীয়া গদ্য সাহিত্যিকজনৰ নাম। 7 নম্বৰ কুৱেশ্যনটা হ'ল অসমীয়া বেশ নাম কি? এনচাৰটা হ'ল ৰাম সৰস্বতী। অসমীয়া বেশ নাম। নম্বৰ কুৱেশ্যনটা হ'ল অসমীয়া সাহিত্যিক বেকুল কোন আছিল? এনচাৰটা হ'ল সত্যনাথ বৰা। অসমীয়া সাহিত্যিক বেকুল নাম আছিল। নম্বৰ কুৱেশ্যনটা হ'ল অসমীয়া কথা কবিতাজনৰ নাম কি? এনচাৰটা হৈছে যতীন্দ্ৰনাথ দুৱৰাই। অসমীয়া কথা কবিতা জনকৰ নাম আছিল। 5 নম্বৰ কুৱেশ্যনটা হ'ল অসমীয়া প্ৰথম ছপা পুথিখনৰ নাম কি? এনচাৰটা হ'ল ধৰ্মপুস্তক। অসমীয়া প্ৰথম ছপা পুথিখনৰ নাম। 11 নম্বৰ কুৱেশ্যনটা হ'ল প্ৰথম অসমীয়া ৰোমান্টিক কবিতাৰ নাম কি? এনচাৰটা হ'ল বৰকুঁৱৰী। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাৰ নাম। 12 নম্বৰ কুৱেশ্যনটা হ'ল চুটিগল্প জনক ৰচকৰ নাম কি? এনচাৰটা হৈছে লক্ষ্মীনাথ বেজবৰুৱাই। চুটিগল্প জনক ৰচকখনৰ নাম। 13 নম্বৰ কুৱেশ্যনটা হ'ল প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? এনচাৰটা হ'ল শহুবুঢ়ী লক্ষ্মীনাথ বেজবৰুৱাই। প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম। 14 নম্বৰ কুৱেশ্যনটা হ'ল ভিন্ন বঁটা লাভ কৰা বৰংগা ৰঙত গ্ৰন্থখনৰ নাম কি? এনচাৰটা হ'ল ৰং মিলিৰ হাঁহি। ভিন্ন বঁটা লাভ কৰা ৰংগ গ্ৰন্থখনৰ নাম। 15 নম্বৰ কুৱেশ্যনটা হ'ল কৃত ঘোষ সৰ্বপ্ৰথম ছপা কৰা ব্যক্তিজনৰ নাম কি? এনচাৰটা হ'ল হৰিবিলাস আগৰৱালাই। কৃত ঘোষ সৰ্বপ্ৰথম ছপা কৰা ব্যক্তিজনৰ নাম। 16 নম্বৰ কুৱেশ্যনটা হ'ল অসমীয়া ব্যাকৰণ আধুনিক ৰূপ দিয়া ব্যক্তিজনৰ নাম কি? এনচাৰটা হ'ল হেমচন্দ্ৰ বৰুৱাই। অসমীয়া ব্যাকৰণ আধুনিক ৰূপ দিয়া ব্যক্তিজনৰ নাম। 17 নম্বৰ কুৱেশ্যনটা হ'ল অসমীয়া প্ৰথম বুৰঞ্জী প্ৰণেতা গৰাকীৰ নাম কি? এনচাৰটা হৈছে দেৱেন্দ্ৰনাথ
বেজবৰুৱাই অসমীয়া প্ৰথম বুৰঞ্জী প্ৰধাৰগৰাকীৰ নাম। 18 নম্বৰ কুৱেশ্যনটা হ'ল প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? এনচাৰটা হৈছে ভীম বৰাগী। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম। 19 নম্বৰ কুৱেশ্যনটা হ'ল চিৰাজ নাটকখনৰ নাট্যকাৰৰ নাম কি? এনচাৰটা হ'ল ফণী শৰ্মা। চিৰাজ নাটকখনৰ নাট্যকাৰৰ নাম। 20 নম্বৰ কুৱেশ্যনটা হ'ল প্ৰথম মাহেকীয়া আলোচনীখনৰ নাম কি? এনচাৰটা হ'ল অৰুণোদয়। প্ৰথম মাহেকীয়া আলোচনীখনৰ নাম।